বিদেশী নাগৰিকৰ এই সমস্যাটো অসম আন্দোলনত তেওঁলোকে বিৰুদ্ধে অৱস্থান কৰিছিল বিদেশী এই সমস্যাটো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে নচ্ছাত কৰিবৰ কাৰণে উঠি পৰি ষড়যন্ত্ৰত লিপ্ত হৈছিল আৰু সেই চামে এতিয়া বিদেশী নাগৰিকৰ সপক্ষে আটাইতকৈ দেশপ্ৰেমিক হিচাপে তেওঁলোকে আগবাঢ়ি আহিছে ইয়াতকৈ লজ্জাজনক দুৰ্ভাগ্যজনক কথা কোনো থাকিব নোৱাৰে বিদেশী নাগৰিকৰ ওয়েলকাম টু আসামিজ বাৰ্তালাপ আজি আমাৰ মাজত কোন আছে হয়তো আপোনালোক সকলোৱে গম পাইছে তথাপিতো মই আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ দাদা আমাৰ লগত আজি উপস্থিত আছে দাদা আপোনাক আমাৰ চেনেললৈকে স্বাগতম জনাইছোঁ আমি আজি দাদাৰ ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি আছোঁ বিভিন্ন কথা দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম বৰ্তমান যি নাগৰিকত্ব সংশোধনী বিল প্ৰায় গৃহীত হওঁ অৱস্থা যদিহে এই নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হয় তেন্তে আছুৱে কি পদক্ষেপ ল'ব চাওক আমি ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম কৰি আছোঁ আৰু আমি অকলে নহয় অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনক ঐক্যবদ্ধ কৰি আৰু অসমৰ ৰাইজেও উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজেও একেলগে ঐক্যবদ্ধভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে বিৰোধিতা কৰাৰ কথা কেইবাটাও কাৰণ এইখন বিল ভাৰতবৰ্ষৰ সংবিধানৰ মূল কাঠামোৰ বিৰোধী এইখনে ধৰ্মীয় দৃষ্টিকোণেৰে যিসকল বিদেশী আছে তেওঁলোকক নাগৰিকত্ব দিব খুজিছে ভাৰতবৰ্ষৰ সংবিধানৰ কেইবাটাও দফা তেওঁলোকে ইয়াৰ যোগেদি তেওঁলোকে ভংগ কৰিছে গতিকে এনেকুৱা ধৰণৰ কথা এখন অসাংবিধানিক এখন ধৰ্মীয় দৃষ্টিকোণেৰে জাপি দিব খোজা বিধেয়ক আৰু তাৰ উপৰিও অসমৰ যিটো বিদেশী সমস্যাৰ যিটো ভয়াৱহতা অসমৰ বিদেশী সমস্যাৰ পটভূমিটো ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগত একে নহয় ইতিমধ্যে অসমে বিদেশী বোজা গ্ৰহণ কৰিছে গতিকে এনেকুৱা ধৰণৰ সংগ্ৰাম ঐক্যবদ্ধভাৱে কৰা ইয়াৰ বিৰোধিতা কৰাৰ এটা পটভূমি আছে আৰু এটা যুক্তিযুক্ততা আছে গতিকে আমি কোনো কাৰণতে এই বিধেয়ক বলপূৰ্বকভাৱে গণতান্ত্ৰিক কণ্ঠক আওকাণ কৰি জোৰ কৰি তেওঁলোকে স্বৈৰতান্ত্ৰিকভাৱে অগণতান্ত্ৰিকভাৱে যদি অসমৰ ওপৰত বা উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত জাপি দিব খোজে অসমৰ জনগণে কেতিয়াও কোনো কাৰণতে গ্ৰহণ নকৰে যদিও এইটো তেওঁলোকৰ সংখ্যাৰ খেল তেওঁলোকৰ চৰকাৰ আছে কিন্তু ৰাইজে কেতিয়াও গ্ৰহণ নকৰে কাৰণ এই বিষয়টোৰ লগত অসমৰ ভৱিষ্যত অসমৰ ভাষা সাহিত্য সংস্কৃতি মানুহৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহৰ আত্মনিয়ন্ত্ৰণ সকলো কথা ইয়াৰ লগত জড়িত হৈ আছে আৰু সেইকাৰণে কোনো কাৰণত গ্ৰহণ নকৰে সংগ্ৰাম ধাৰাবাহিকভাৱে অব্যাহত থাকিব আৰু তাৰ লগে লগে উচ্চতম ন্যায়ালয়ত ন্যায়িক যুঁজো অব্যাহত থাকিব এই কথাটো নিশ্চিত যদি জোৰ কৰি জাপি দিয়ে উচ্চতম ন্যায়ালয়ত আমাৰ এই বিলৰ বিৰুদ্ধে আমাৰ তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিম আমি গোচৰ ৰুজু কৰি ইয়াৰ বিৰুদ্ধে ন্যায়িক যুঁজ আৰম্ভ কৰিম আৰু তাৰ লগে লগে সমগ্ৰ অসমত এই বিলৰ বিৰুদ্ধে এই বিধেয়কৰ বিৰুদ্ধে ব্যাপক প্ৰতিৰোধী সংগ্ৰাম গণসংগ্ৰাম ছাত্ৰ সন্থাই 30টা জনগোষ্ঠীয় সংগঠন খিলঞ্জীয়া সাহিত্য সভা সকলোকে লৈ অসমৰ জনগণক লৈ আগবঢ়াই লৈ যাব এই কথাটো নিশ্চিত এই নাগৰিকত্ব সংশোধনী বিধেয়কখন অনাৰ আঁৰত বিজেপি কিবা ৰাজনৈতিক উদ্দেশ্য থকা বুলি আপুনি ভাবেনে নিশ্চিতভাৱে কাৰণ তেওঁলোকৰ লক্ষ্য এটাই তেওঁলোকৰ মূল লক্ষ্যটো হ'ল ভাৰতবৰ্ষৰ হিন্দু যিমানবোৰ ভোট আছে এই সকলো হিন্দু ভোটক একত্ৰিত কৰিব লাগে আৰু তাৰ মূল আধাৰটো হ'ল এনেকুৱা ধৰণৰ কাম কাজেৰে মানুহৰ মাজত মেৰু বিভাজন কৰা ধৰ্মীয় মেৰু বিভাজন এতিয়া এইখন বিলৰ তেওঁলোকৰ লক্ষ্য অন্তৰ্নিহিত উদ্দেশ্য সকলোৱে গম পায় ইয়াত হিন্দু সকলৰ উপৰিও আন ধৰ্মাৱলম্বী লোকৰ নাম যদিও কোৱা হৈছে বৌদ্ধ পাৰ্চী শিখ ধৰ্মাৱলম্বী লোকসকলৰ নাম কোৱা যদিও হৈছে মূল লক্ষ্য তেওঁলোকৰ হিন্দু ভোট অসম পশ্চিমবংগ আৰু আন যিসমূহ প্ৰান্তৰ ত্ৰিপুৰা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যত কেনেকৈ তেওঁলোকে হিন্দু ভোটৰ ভোট বেংক তেওঁলোকে এটা তৈয়াৰ কৰিব পাৰে আৰু তাৰ যোগেদি তেওঁলোকৰ এইটো এটা স্থায়ী পাৰ্মানেণ্ট ভোট বেংক লৈ তেওঁলোকে অনাগত দিনত ৰাজনৈতিক বৈতৰণি পাৰ হ'ব পাৰে তাৰ কাৰণে চিন্তা চৰ্চা কৰিয়ে তেওঁলোকে এই বিলখন আনিছে আৰু এই বিলে সেইকাৰণে মানুহৰ মাজত তেওঁলোকে এনেকুৱা ধৰণৰ পৰিৱেশ এটা সূচনা কৰি দুই পক্ষৰ মাজত বিভাজন আনি এইটো এটা সুৰক্ষিত ভোট বেংকৰ ৰাজনীতিটো তেওঁলোকে সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে আৰু আগন্তুক যি লোকসভা নিৰ্বাচন আহি আছে বা এই নিৰ্বাচনত আপোনালোকৰ আছুৰ ফালৰ পৰা কিবা স্থিতি থাকিবনে চাওক এটা কথা নিশ্চিত ছাত্ৰ সন্থাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ যিটো নিৰ্বাচনী যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত আমি প্ৰত্যক্ষভাৱে কেতিয়াও জড়িত হোৱা নাই বা কেতিয়াও নহওঁ কিন্তু এটা কথা নিশ্চিত যে এনেকুৱা ধৰণৰ ঘটনা জাতিধ্বংসী সিদ্ধান্তত যিসকলে হাত উজান দিছে যি ৰাজনৈতিক দলসমূহে এনেকুৱা ধৰণৰ জাতিধ্বংসী সিদ্ধান্ত তেওঁলোকে আনি দিব খুজিছে অসমৰ অসমীয়া মানুহৰ
তেওঁলোকৰ অধিকাৰ নাইকিয়া কৰি তেওঁলোকৰ মেৰুদণ্ড ভাঙি এটা শক্তিহীন জাতিসত্তাত পৰিণত কৰাৰ তেওঁলোকৰ যিটো চিন্তা, তেওঁলোকৰ ঐতিহ্য পৰম্পৰা সকলো ভাঙি থান বান কৰি তেওঁলোকে তেওঁলোকৰ যিটো ষড়যন্ত্ৰ অব্যাহত ৰাখিছে, তেনেকুৱা ধৰণৰ ৰাজনৈতিক দল, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰা বা তেনেকুৱা ধৰণৰ ৰাজনীতিৰ পয়োভৰ অনা সাম্প্ৰদায়িক পৰিৱেশ সূচনা কৰা যিসকল ৰাজনৈতিক দল আছে তাৰ বিৰুদ্ধে জনগণে অৱস্থান কৰিব লাগিব। তেতিয়াহে এনেকুৱা ধৰণৰ শক্তিক উফৰাই অসমত সমগ্ৰ ভাৰতবৰ্ষত এখন শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব। গণতন্ত্ৰৰ যিটো প্ৰমূল্য, এই প্ৰমূল্য প্ৰতিষ্ঠা হ'ব। গণতন্ত্ৰৰ যিটো মূল্যবোধ এইটো প্ৰতিষ্ঠা হ'ব। গতিকে সেই স্বাৰ্থতে জনগণে সেই দৃষ্টিভংগীৰে তেওঁলোকে ভোট প্ৰদান কৰিব লাগিব। আৰু আমি ভাবোঁ যে অসমৰ জনগণ এই বিষয়টোত ৰাজনৈতিক বিষয়ত তেওঁলোকৰ অত্যন্ত সক্ৰিয়, তেওঁলোকৰ এই সম্পৰ্কত তেওঁলোকৰ যথেষ্ট দক্ষতা, যে তেওঁলোকৰ মেচিয়ৰিটি আছে। মই ভাবোঁ তেওঁলোকে সেই চিন্তা চৰ্চাৰে অনাগত দিনত সেইধৰণে তেওঁলোকে ভোটদান কৰিব। নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বাতিলৰ দাবীত অখিল গগৈ ডাঙৰীয়াদেৱে আছুৰ সৈতে বহুবাৰ আহ্বান কৰিছে যে আছুৰ সৈতে একেলগে আন্দোলন কৰিব, কিন্তু এই ক্ষেত্ৰত আছু কিয় একমত নহয়? কিয় একেলগে যৌথভাৱে আন্দোলন কৰি ডাঙৰ আন্দোলন এখন গঢ়ি নুতুলে? নাই চাওক, ছাত্ৰ সন্থাই ইতিমধ্যে ছাত্ৰ সন্থা আৰু 30টা জনগোষ্ঠীয় সংগঠনৰ লগত আমি ঐক্যবদ্ধ হৈ আমি আন্দোলন অব্যাহত ৰাখিছোঁ। আৰু অসমৰ খিলঞ্জীয়া সাহিত্য সভা আন সমভাৱাসম্পন্ন জাতীয় ভাৱাসম্পন্ন দল সংগঠনক লৈও আমি ছাত্ৰ সন্থাই আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। গতিকে আমি ঐক্যবদ্ধ সংগ্ৰামৰ কথাটোত আমি ছাত্ৰ সন্থাই ইতিমধ্যে আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। কিন্তু এটা কথা নিশ্চিত যে ছাত্ৰ সন্থাই নিজৰ আদৰ্শ, নিজৰ দৰ্শনৰ লগত নিমিলা, মতৰ লগত নিমিলা কোনো দল সংগঠনৰ লগত ছাত্ৰ সন্থাই কেতিয়াও সংগ্ৰামী কাৰ্যসূচীত তেওঁলোকে কাম কাজ কৰা নাই। এটা কথা আমি অসমৰ জনগণে ছাত্ৰ সন্থা জাতীয় ভাৱাসম্পন্ন দল সংগঠনে ইতিহাস পাহৰি যোৱাটো উচিত নহয়। কাৰণ ইতিহাসত এটা সময় এনেকুৱা কিছুমান শক্তি আছিল যি শক্তিয়ে অসম আন্দোলনৰ সময়ত বিদেশীৰ সমস্যাটোকে লাঘৱ কৰিব খুজিছিল, বিদেশী সমস্যাৰ বিৰুদ্ধে তেওঁলোকে অৱস্থান কৰিছিল। তেওঁলোকে সেই বিদেশী সমস্যাটোৰ ন্যায্যতা তেওঁলোকে সেই সময়তো দিব খোজা নাছিল। তেনেকুৱা ধৰণৰ কিছুমান শক্তিয়ে, যিবোৰ শক্তিয়ে আজি আকৌ সেই বিদেশী নাগৰিকৰ বিৰুদ্ধে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত আন্দোলন অব্যাহত ৰাখিছে, সেইসমূহ শক্তিৰ মাজত নিহিত হৈ থকা তেওঁলোকৰ যিটো ৰাজনৈতিক যিটো তেওঁলোকৰ স্বাৰ্থ, ন্যস্ত স্বাৰ্থ, এই কথাটো ৰাইজে উপলব্ধি কৰাটো উচিত। আৰু ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱৰ কথা উপলব্ধি কৰিহে মানুহে কাম কাজ কৰাটো উচিত। মানুহে আৱেগত উতিবাঢ়ি যাব নালাগে। মানুহে এটা শ্লোগানত, ঐক্যবদ্ধৰ নামৰ শ্লোগানত তেওঁলোকে উতিবাঢ়ি যাব নালাগে। তেওঁলোকে চাব লাগে ইতিহাস, তেওঁলোকে চাব লাগে ইতিহাসত এটা সময়ত এচাম ব্যক্তিয়ে তেওঁলোকৰ নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ ন্যস্ত স্বাৰ্থৰ কাৰণে বিদেশী নাগৰিকৰ সমস্যাটো লঘু কৰিছিল। বিদেশী নাগৰিকৰ এই সমস্যাটো অসম আন্দোলনত তেওঁলোকে বিৰুদ্ধে অৱস্থান কৰিছিল। এই সমস্যাটো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে নচ্ছাত কৰিবৰ কাৰণে উঠি পৰি ষড়যন্ত্ৰত লিপ্ত হৈছিল। আৰু সেই চামে এতিয়া বিদেশী নাগৰিকৰ সপক্ষে আটাইতকৈ দেশপ্ৰেমিক হিচাপে তেওঁলোকে আগবাঢ়ি আহিছে। ইয়াতকৈ লজ্জাজনক, দুৰ্ভাগ্যজনক কথা কোনো থাকিব নোৱাৰে। বিদেশী নাগৰিকৰ বিৰুদ্ধে অৱস্থান কৰা সেই শক্তিক এটা সময়ত ষড়যন্ত্ৰ কৰা যিসকল ব্যক্তি আছে, বিদেশীৰ প্ৰবক্তা যিসকল আছে, যিসকলৰ মাজত অন্তৰ্নিহিত ৰাজনৈতিক উদ্দেশ্য আছে, যিসমূহ শক্তিয়ে এটা সময়ত বিদেশী সমস্যাসমূহৰ বিদেশীৰ সপক্ষে মাত মাতিছিল, মানৱীয় দৃষ্টিকোণ দিব খুজিছিল, সেইসমূহ ব্যক্তিৰ লগত ছাত্ৰ সন্থাই তেনেকুৱা আদৰ্শ, দুমুখীয়া চৰিত্ৰ, তেনেকুৱা ধৰণৰ নিজৰ মাজতে সেলফ কণ্ট্ৰাডিক্টৰী তেওঁলোকৰ যিসমূহ দৰ্শন আছে, তেনেকুৱা ধৰণৰ ব্যক্তিৰ লগত ছাত্ৰ সন্থা কেতিয়াও নাই। কাৰণ আমি সুদূৰ প্ৰসাৰী চিন্তাৰ লগত আমি জড়িত হৈ আছোঁ। কাৰণ অনাগত দিনত এই বিদেশী নাগৰিকৰ সমস্যা এটা পৰ্যায় অতিক্ৰম কৰাৰ পিছত আহিব লগা প্ৰত্যাহ্বানসমূহত তেওঁলোকে নিজৰ ৰাজনৈতিক ন্যস্ত স্বাৰ্থ তেওঁলোকে সিদ্ধি কৰাৰ পাছত বিদেশী নাগৰিকৰ সমস্যাক আকৌ বেলেগ এটা ফালে লৈ গুচি যাব। গতিকে মানুহে, জনগণে লক্ষ্য ৰাখিব লাগে। কাৰণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াত সেইসমূহ ব্যক্তি জড়িত হৈছেনে নাই, তেওঁলোকে দাবী আপত্তিৰ সম্পৰ্কত তেওঁলোকৰ ব্যৱস্থা কি গ্ৰহণ কৰিছে, কিমানে আপত্তি দিলে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত তেওঁলোকৰ কি স্থিতি। গতিকে এই সকলো কথা চালি জাৰি চাই সেই শক্তিসমূহৰ পক্ষে, সেই শক্তিসমূহৰ লগত অৱস্থান কৰিব লাগে। তেওঁলোকে তেনেকুৱা ধৰণৰ কাম কাজ কৰিব লাগে, চিন্তা কৰিব লাগে। আৰু খুব কম সময়ৰ কাৰণে, কম সময়ৰ আৱেগৰ বশৱৰ্তী হৈ দীৰ্ঘদিনীয়া স্থায়ী সমাধানৰ বিপৰীতে যাতে কোনো অৱস্থান নকৰে। কাৰণ এই বিদেশী নাগৰিকৰ সমস্যাৰ যিটো ভয়াৱহতা, ইয়াৰ যিটো দীৰ্ঘম্যাদী যিটো প্ৰভাৱ, সেই প্ৰভাৱ উপলব্ধি কৰি মানুহে নিজৰ দায়িত্ব, নিজৰ কাম কাজ, কৰ্মপন্থা তেওঁলোকে গ্ৰহণ কৰাটো উচিত। নহ'লে জাতিটোৱে বাৰে বাৰে ঠগ খাব। অনুভৱ হয়নে আকৌ? চাওক, আঞ্চলিক যিটো আদৰ্শ, আঞ্চলিকতাবাদী আদৰ্শ, সেই আদৰ্শক ছাত্ৰ সন্থাই আৰম্ভণিৰে পৰা আমি শ্ৰদ্ধা জনাই আহিছোঁ। জাতীয়তাবাদী, আঞ্চলিকতাবাদী চিন্তা, আমি এটা কথা বিশ্বাস কৰোঁ যে অসমত
অসম ফেডাৰেল ষ্ট্ৰাকচাৰত অসমীয়া জাতিসত্তাই আমাৰ নিজৰ অধিকাৰ, আত্মনিয়ন্ত্ৰণ, আমাৰ আত্মপৰিচয়, আমাৰ জাতীয়তাবাদী আদৰ্শ আৰু আঞ্চলিকতাবাদী দৰ্শনৰ যোগেদিহে আমি সাব্যস্ত কৰিব পাৰোঁ। সেইকাৰণে সাম্প্ৰতিক সময়ত আঞ্চলিকতাবাদী আদৰ্শ, জাতীয়তাবাদী দৰ্শনৰ যিটো অভাৱ, মানে ৰাজনৈতিক যিটো অভাৱ, সেই অভাৱটো ৰাইজৰ সকলোৰে মাজলৈ আহিছে। আৰু সেইকাৰণে কাৰণ যিহেতু আঞ্চলিক দলে আজি প্ৰত্যাখ্যা পূৰণ কৰাত তেওঁলোকে চূড়ান্তভাৱে বিফল হৈছে, এই সময়ছোৱাতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ এই বিষয়টো জটিল বা জাতীয় জীৱনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ক্ৰুচিয়েল এটা বিষয় অহাৰ সময়তো আঞ্চলিক ৰাজনৈতিক দলৰ যিটো শক্তিশালী সবল ভূমিকা, সেই ভূমিকা ৰাইজে যেনেকৈ আশা কৰিছিল তেওঁলোকে দিয়াত চূড়ান্তভাৱে তেওঁলোকে ব্যৰ্থ হৈছে। সেইকাৰণে আঞ্চলিক আদৰ্শ বহন কৰা, জাতীয়তাবাদী আদৰ্শক কঢ়িয়াই লৈ যোৱা ৰাজনৈতিক দলৰ অভাৱ অসমত ৰাইজে প্ৰতি মুহূৰ্তত প্ৰতিনিয়ত অনুভৱ কৰিছে। হয়, নিশ্চয়। শেষত আপোনালোক সকলোকে এটা অনুৰোধ, যদিহে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো দবাই ৰাখিব, কাৰণ আমাৰ লেটেষ্ট ভিডিঅ'সমূহ আপোনালোকৰ মোবাইল অতি সোনকালে যাব। ধন্যবাদ।